নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ধুনীয়া জেগা এটা যাম, য'ত নদীৰ মানে মাজত আছে জেগাটো। আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া আমি নদীৰ পাৰে পাৰে যাই আছোঁ। আপোনালোকে বহুতেই গৈছে তাতে, মাতি হৈ যাম ইফালে গ'লে ওজন বজাৰ পাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। কৈছিলোঁ যে ব্ৰহ্মপুত্ৰৰ মাজত যাই আছোঁ। ইয়াতে উমানন্দ ঘাটত যাই আছোঁ, উমানন্দ মন্দিৰত। ব্ৰহ্মপুত্ৰ মানে এইটো মানে আইলেণ্ডটো মানে মাজতে আছে, চাৰিওফালে পানী আছে, মাজতে আছে। আমি ইফালে জাহাজত উঠি যাম ইফালে, আৰু ইফালে আপোনালোকে চাব ৰৌপৱে আছে ইফালে, ৰৌপৱেতো যাব পাৰি ইফালে। এইটো সময় হয় আমি ৰৌপৱেতো উঠিম, উঠি কিনে আপোনালোকক দেখাম ভিডিঅ' কৰি কিনে। এতিয়া আমি উমানন্দ মন্দিৰৰ ফালে উঠিব যাই আছোঁ। এতিয়া জাহাজত উঠিলেতো নহ'ব, টিকেটটো কাটি লওঁ। টিকেটটো কাটি কিনে আমি উমানন্দ মন্দিৰৰ ফালে যাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, তাতে যাই ভালদৰে আপোনালোকক দেখাই আছোঁ মই। এতিয়া আমি আহি টিকেটটো কাটিলোঁ। এতিয়া ব্ৰহ্মপুত্ৰ ফালে যোৱা টিকেটটো কাটিলোঁ। যোৱা 20 টকা, এজনৰ 20 টকা পৰে। আহোঁতে টিকেট কাটিব নালাগে। আমি ইফালে এতিয়া ফেৰি উঠি আছোঁ। টাইমটো আপোনাৰ 12:30 আছে। এতিয়া আধা ঘণ্টা আছে 12টাত। আপোনাৰ লাইফ জেকেট আছে, আপোনালোকে যদি ইফালে লাইফ জেকেট দি পিন্ধি ল'ম। ইফালেতো নাৱতো দুৰ্ঘটনা হয়েই। 2018 এবাৰ ইফালে নাও ডুবি গৈছিল সেইটো চাইডে। আপোনালোকে গমেই পায়। আমি যিফালে গ'লে আপোনালোকে মানে লাইফ জেকেট পিন্ধি ল'ব লাগে নাৱত উঠিলে। আপোনালোকক জলকচোন, মই ওপৰৰ পৰা একদম ভিউ পইণ্টটো দেখাই আছোঁ আপোনালোকক। ওপৰৰ পৰা ব্ৰহ্মপুত্ৰ ভিউ পইণ্ট কেনেকুৱা লাগে আপোনালোকক মই দেখাই আছোঁ। ওপৰৰ পৰা চাওক আপোনালোকৰ পৰা, ইয়াৰ পৰা চাই লওক কেনেকুৱা লাগে ব্ৰহ্মপুত্ৰ। এতিয়া আমাৰ জাহাজখন আহি গ'ল। এতিয়া উমানন্দ যোৱা ঘাটৰ ফালে জাহাজখন। এতিয়া এইখনো উঠি আনে আমি এতিয়া উমানন্দ ঘাটৰ ফালে যাম। উমানন্দ ফালে যোৱা সৰু ফেৰী আছিল, এতিয়া মানে ডাঙৰ এটা জাহাজ দিয়া কৰিছে। মানে আগতে ইয়াতে বহুত এক্সিডেণ্ট হ'ল ন উমানন্দ ঘাটৰ এইখিনিত, সেইকাৰণে আজিকালি ডাঙৰ জাহাজ দিয়া কৰিছে। আগতেতো সৰু ফেৰীতে গৈছিলোঁ আমি। ইয়াতে জাহাজত উঠাম, আপোনালোকে ইয়াতে এটা চিনেমেটিক শ্বট এটা চাই লওক। এতিয়া আমি জাহাজৰ ভিতৰত সোমাইলোঁ। ইয়াতে বহা জেগা দিব, লাইফ জেকেটে আছে। এতিয়া পিন্ধিব দিয়া নাই, দিলে আমি পিন্ধি ল'ম লাইফ জেকেট। এতিয়া আমি উমানন্দ মন্দিৰৰ ফালে যাই আছোঁ। পাইলতে গাড়ী ষ্টাৰ্ট দিলে। এতিয়া আৰু বেছি দূৰ নাই যাই পামে। আপোনালোকে ফালে চাওঁ। এতিয়া আমি উমানন্দৰ ইয়াতে বাছ ষ্টপেজটো পাই গ'লোঁ জাহাজৰ। আগৰফালে যাই মই আপোনালোকক দেখাই আছোঁ। এতিয়া আমি উমানন্দৰ ইয়াতে জাহাজৰ পৰা নামিলোঁ। ইয়াতে এতিয়া মন্দিৰটো আপোনালোকে চাব পাৰি ইয়াতে। আৰু ইয়াতে আমি এইখিনি জাহাজৰ টাইমটো আছে আপোনাৰ 12:30 আহিলোঁ। ইয়াতে 12:30 আপোনাৰ মানে 1 ঘণ্টা টাইম আছে। 1:30 বজাত যাব লাগিব, 1 ঘণ্টা। এতিয়া আমি ইয়াতে ঘূৰি কিনে মন্দিৰটো আপোনালোকক দেখাই কিনে আমি 1:30 বজাত ইয়াৰ পৰা গুচি যাম। আৰু নেক্সট আছে 3:30, ইমান দেৰি নৰখোঁ, 1:30তে গুচি যাম। এতিয়া আমি ওপৰৰ ফালে যাই আছোঁ, বেছি দেৰি নকৰোঁ। আপোনালোকক মন্দিৰটো এতিয়া দেখাই আছোঁ, আপোনালোকৰ ভিডিঅ'টো চাই থাকক। ওপৰৰ ফালে এতিয়া আমি উমানন্দৰ মেইন গেটটো পাইছোঁ। ইফালে সোমাই যাই আছোঁ। এতিয়া এইটো ডাঙৰ মেইন গেট হয়। ইফালে সোমাই আনি আপোনালোকক মই ভিতৰত দেখাই আছোঁ। এতিয়া আমি মন্দিৰত সোমোৱাৰ আগে ভৰি হাতটো ধুই লওঁ, ধুই আনি আমি মন্দিৰত সোমাই আছোঁ। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा। আপোনালোকে চাব এইটো উমানন্দ মন্দিৰটো। আপোনালোকে ইয়াৰ পৰা ভিমুটি চাব পাৰে। ভিতৰত মোবাইল নিয়া মানা আছে, ফটো তোলা মানা আছে। ভিতৰত ভিডিঅ' বনাই নেদেখাওক, বাহিৰত আপোনালোকক ভিডিঅ' বনাই দেখাই আছোঁ মই। ভিতৰত ফটো তোলা মানা আছে। আপোনালোকে চাব পাৰে এইটো মন্দিৰটোৰ পিছফাল ভাগ হয়, আগফাল। এতিয়া আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ পূজা কৰি কিনে। আপোনাক মই এতিয়া পিছফালে দেখাই আছোঁ। মন্দিৰটো ঘূৰিব লগাটো বহুত জেগা আছে, এতিয়ানো টাইমো নাই, আৰু 10-15 মিনিট আছে নাও যাবৰ কাৰণে। মই যদি টাইম পাওঁ আপোনালোকক বনাই কিনে দেখাই আছোঁ। আপোনাক পিছফালে যায় নাই, আগৰফালে যায় নাই, এইটো ঘূৰিব জেগা বহুত আছে। আপোনালোকে ইয়াৰ মাজতে কয় যে উমানন্দ আহিলে আপোনালোকে এটা মনত ৰাখিব, ডাবল ভেকচিন লাগিব। ডাবল ভেকচিন চাৰ্টিফিকেটটো মোলৈ ফটো মাৰি লৈ আহিব, স্ক্ৰীনশ্বট মাৰি কিনে। এটা ডাবল ভেকচিন লাগিব আহিলে আপোনালোকক। উমানন্দ কাষতে তলৰফালে যাই আছোঁ। তলৰফালে হনুমান মন্দিৰ আছে বোলে, হনুমান মন্দিৰ যোৱা ৰাস্তা এইটো। তলফালে হনুমান মন্দিৰটো যাই কিনে আপোনালোকক দেখাই আছোঁ। আপোনালোকক কৈছিলোঁ যে হনুমান মন্দিৰটো আহি আছোঁ, হনুমান মন্দিৰটো এইটোৱে। এতিয়া তালা মাৰা আছে গেটৰ, কিহৰ কৰোণাৰ কাৰণে তালা মাৰা আছে নেকি। কিন্তু ইয়াতেতো দেখাব লগা বহুত ঠাই আছিল, পিছফালেও আছিল। মানে উমানন্দ ঘাটটো মানে জেগাটো দূৰৰ পৰা সৰু যেন পায়, কিন্তু বহুত ডাঙৰ এৰিয়া। কিন্তু দেখাব লগা ঠাই আছিল বহুত। কিন্তু এতিয়াতো নাওখন যাব টাইম হ'ল, জাহাজখন যাবৰ কাৰণে। আৰু বেছি নাই, 5 মিনিটমান আছে। 5 মিনিটত আৰু কি দেখাব পাৰোঁ চাওঁ, দেখাই কিনে আমি জাহাজত উঠি গুচি যাওঁ। ব্ৰহ্মপুত্ৰ ভিউ পইণ্টটো চাই লওক।
একদম মানে এইটো উমানন্দটো একদম ব্ৰহ্মপুত্ৰৰ মাজত আছে একদম উমানন্দটো এনেকৈ ইয়াৰ পৰা ভীমনটো চাই লওক এতিয়া আমি একদম জেণ্ডাৰেছ এলেকাত আহিছোঁ একদম ইয়াৰ পৰা মানে একদম তলত পৰিলে একদম নাবাছোঁ একদম তলত পৰিব লাগিব আপোনালোকে আৰু ইফালে চাব পাৰে ইফালে ওপৰেদি ৰৌপৱে গৈছে আৰু ইফালে হৈছে উত্তৰ গুৱাহাটী আৰু ইফালে হৈছে গুৱাহাটী মহানগৰ ইফালে মানে উমানন্দ ঘাট একদম মাজতে আছে একদম চাৰিওফালে পানী কিন্তু এতিয়া পানীটো ইয়াতে কমিছে কিয় কাৰণে কমিছে এইটো মানে আগতে ইমান পানীটো কমা নাছিল এতিয়া কিন্তু ব্ৰহ্মপুত্ৰ নদীত ইমান পানীয়ে নাই ইয়াতে মানে জাহাজৰ উঠাললৈকে পাই গ'লোঁ মানে দেখা পায় বালিশ্বৰ ইয়াতে আপোনালোকে বেলেগত যাব নালাগে আমাৰ ইয়াতে অসমতে ধুনীয়া ধুনীয়া জেগা আছে ইয়াতে আপোনালোকে চাওক ইয়াৰ পৰা কি ধুনীয়া একদম জেগাটো একদম পূৰা ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ নদীটো একদম পূৰা একদম ভালদৰে দেখা পায় একদম ইয়াৰ পৰা পিছফালে এখন নাও চলি আছে ইফালে এখন মই ইয়াৰে উমানন্দ মাজৰ ঘাটৰ পৰা একদম নদীৰ ওপৰৰ পৰা আপোনালোক মই এটা চিনেমেটিক শ্বট এটা মজা দেখাই আছোঁ আপোনালোকে চাওক শ্বটটো কেনেকুৱা লাগিছে আৰু উমানন্দৰ এতিয়া বেছি ভিডিঅ' বনাব নোৱাৰিলোঁ এতিয়া মানে 1 ঘণ্টাই টাইম আছিলে তাতে ঘূৰা আৰু ঘূৰিলেতো বহুত টাইম লাগিব আৰু নেক্সট আছে 3:30 বহুত দেৰি হ'ব বহুত দেৰি হৈ যাব মানে তাৰ ৰখিলে মানে 3:30লৈ ভিডিঅ'টো সেইটো সমাপ্ত কৰিলোঁ আপোনালোকে চাই ভাল পালে ছাবস্ক্ৰাইব কৰি দিওঁ আপোনালোকে চাওক এই পাইলট ওপৰৰ পৰা নাও চলাই আছে পাইলটে